এতিয়া আপোনালোকৰ সন্মুখত ধুনীয়াকৈ বুজাই দিবৰ বাবে মই এই বুটখিনি ব্যৱহাৰ কৰিছোঁ। নমস্কাৰ দোস্ত, মোৰ নাম ৰূপম কুমাৰ কলিতা। আপোনালোকে চাই আছে RK Mixer ইউটিউব চেনেল। আজি আপোনালোকৰ সন্মুখত এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'য়ে আপোনালোকক বহু পৰিমাণে উপকৃত কৰিব। আৰু এই বস্তুটোৰ বিষয়ে সাধাৰণ মানুহে নজনাৰ ফলত বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আৰু এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব। তেন্তে ভিডিঅ'টো আমি পলম নকৰি আৰম্ভ কৰোঁ। মই এই বস্তুটোৰ বিষয়ে কৈছিলোঁ। এই বস্তুটো হৈছে এটা ডিজিটেল ৱেট মেচিন, আৰু এই ৱেট মেচিনটো ক'ত কেনেদৰে ব্যৱহাৰ কৰে আপোনালোকক দেখুৱাই গৈ থাকিম। প্ৰথমতে এতিয়া আমি খুলিম এই কেঁচিখনেৰে। আপোনালোকে দেখি আছে ভিডিঅ'ত। এয়া দেখিছে আপোনালোকে। আমি ভিতৰত কি আছে আপোনালোকক দেখুৱাম। এইটো আপোনালোকে দেখিছে। আপোনালোকে দেখিছে। এতিয়া আমি খুলিবলৈ গৈ আছোঁ আপোনালোকৰ সন্মুখত। এটা সম্পূৰ্ণ আনবক্সিং ভিডিঅ'। আপোনালোকে দেখিছে ভিতৰত কি আছে। এইটোৱে হৈছে ৱেট মেচিন। আচলতে বেটাৰী লগাবৰ বাবে ইয়াত আপোনালোকে বেক চাইডে দিছে। ইয়াত বেটাৰী লগাই ল'লোঁ, আৰু আপোনালোকে দেখিছে অন হৈ গ'ল। আৰু অন হৈ যোৱাৰ লগে লগে কেনেকৈ ক'ত ব্যৱহাৰ কৰে মই কৈছিলোঁ। আপোনালোকক সবিশেষ জনাম এই বস্তুটোৰ বিষয়ে। এতিয়া আমি অন কৰিছোঁ। এতিয়া দেখিছে অন কৰাৰ লগতে তিনিটা অপশ্যন দিয়া হৈছে। এইটো হৈছে অন অফ, আৰু কাষত এইটো টেয়াৰ বুলি লিখা আছে। ইয়াত আপোনালোকে ৱেট জোখাৰ সময়ত যেতিয়া 10 কেজি হওক 20 কেজি যেতিয়া জুখিব, তেতিয়া আপুনি 0 কৰিবলৈ হ'লে টেয়াৰটো মাৰিব লাগিব। আৰু কাষত এটা ইউনিট দিয়া আছে, আপুনি ইউনিটতো জুখিব পাৰে। এতিয়া আমি আপোনালোকৰ সন্মুখত জুখিলে কেনেদৰে জুখে, ক'ত কেনেকৈ কি হয় আপোনালোকক দেখুৱাম। আপোনালোকে কেতিয়াবা বজাৰ কৰিবলৈ যায়, বজাৰ কৰিবলৈ যোৱাৰ সময়ত আপোনালোকৰ মনত সন্দেহ থাকে যে ব্যৱসায়ী বা বেপাৰীজনে আপোনালোকক কমকৈ দিছে। তেতিয়া আপোনালোকে ব্যৱসায়ী বা বেপাৰীজনৰ আগত একো ক'ব নোৱাৰে, ফলত মনত এটা হেৰি থাকে। যেতিয়া আপোনালোকে এই মেচিনটো ব্যৱহাৰ কৰিব, আপোনালোকে এই মেচিনটো ঘৰত আনি মেলি আপোনালোকে চাব পাৰে। যদি বজাৰত আপোনালোকে 1 কেজি বস্তু আনিছে, ঘৰত আহি আপোনালোকে এই মেচিনটোত যেতিয়া চাব, তেতিয়া 900 গ্ৰাম বা 800 গ্ৰামো ল'ব পাৰে। তেতিয়া আপোনালোকে গম পাব। আৰু এই মেচিনটো ব্যৱহাৰ কৰি আপোনালোকে বহুতো ক্ষেত্ৰত উপকৃত হ'ব পাৰে। মই বুজাবলৈ এই বুটখিনি ব্যৱহাৰ কৰিছোঁ। মই বুটখিনি বজাৰৰ পৰা কিনি আনিছিলোঁ, আৰু যাৰ ৱেট আছিল 1 কেজি। আৰু এই মেচিনৰ সহায়ত আমি জুখিম ইয়াত কিমান ওলায়। আৰু এতিয়া মই এই মেচিনত দি দিছোঁ ইয়াত। এতিয়া আপোনালোকে ইয়াত দেখিছে মেচিনত 1 কেজি দেখুৱাইছে, মানে সেই ব্যৱসায়ীজনে মোক ঠিকেই দিছে। এতিয়া আপোনালোকে গম পাইছে, মানে এই মেচিনত আপোনালোকৰ একুৰেট হিচাপটো ওলায়। আৰু এই মেচিনৰ সহায়ত আপোনালোকে যিকোনো বস্তু জুখিব পাৰিব। ইয়াত আপোনালোকে কেৱল বুট বা শাক পাচলিয়েই নহয়, ইয়াত আপোনালোকে চিলিণ্ডাৰৰ পৰা ধৰি যিকোনো গধুৰ বস্তু ইয়াত ৱেট কৰিব পাৰিব। আৰু ইয়াত এটা কথা আছে, ইয়াত কেৱল 10ৰ পৰা 50 কেজিৰ ভিতৰত, মানে হায়েষ্টটো 50 কেজিৰ ভিতৰত জুখিব পাৰে। তাৰ ওপৰত আপোনালোকে নোৱাৰিব। আৰু ইয়াৰ মূল্যও বেছি নহয়, যিটো 150ৰ পৰা ষ্টাৰ্ট হয়, একে লৱেষ্ট। আৰু মোৰ আচলতে এই মেচিনটোৰ দাম 250 টকা। মই আপোনালোকৰ সন্মুখত ভিডিঅ'টোত কৈ দিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। আৰু এই মেচিনটো আপোনালোকৰ থাকিলে মই কৈছোঁ আপোনালোকৰ বহুতো সুবিধা হ'ব। শেষত আপোনালোকক মই এটাই কথা কওঁ, এই মেচিনটো আপোনালোকে ব্যৱহাৰ কৰিলে কৰিব পাৰে। আৰু এই মেচিনটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আৰু আজি আপোনালোকৰ মাজত এটা নতুন বস্তুৰ বিষয়ে বুজাই দিলোঁ। নিশ্চয় আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে আৰু বুজি পালে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।